हेलो फ्रेंड्स प्रथमत एसआरएस एंटरटेनमेंटर तरफर पर आपनालोকক बहुत बहुत धन्यवाद ज्ञापन करिछु। আজি মই দেখাব ওলাইছো আস্থা ন্যাচারাল হোম। ए खुल्ला ওচৰত আছে কিমান দিব লাগে তিনটা 60 10 টাকা আছে আছে ইয়ার পড়লো बोट बोट ना लगे बोट ना लगे पानी है मैं का बोरी আছে बांधन सो जाए बांधन নাই সোনালি বন্ধ তুমি কি পার আছে ও নাই নাই যে কি যে পার আছে মুরা কাকই জানা সোনালি বান্ধন আছে এটো আস্তা হেডো বিষয় এটো হেডো বিষয় এটো আস্তা হেডো ট্রাভেল আস্থা ন্যাচারাল ট্যুর এন্ড ট্রাভেল আর এটো আমার টাঙ্গর হয় চাংঘৰ হয় এইটো পুখুৰীৰ মাজত চাংঘৰটো বনাই থৈছে আমি চাংঘৰত অলপ যাই চাও ইয়াতে গৰমৰ দিন খুব মস্তি আছে হাৱা আহে আৰু ইয়াতে ফেন আছে আপোনালোকে চাওক খেলিমেলি বতাহৰ ব্যৱস্থা আছে ইয়াতে বতাহ খাবা মারব আপোনালোকে বতাহ খাব পুৰা ইয়াতে ফেনৰ বতাহতকে নেচাৰেল বতাহটোৱে বেছি ভাল নেচাৰেল হোমৰ নেচাৰেল বতাহ খাবা লাগব ইয়াতে আহি চাংঘৰ হয় এইটো পুখুৰীৰ মাজত একেবাৰে পুখুৰীৰ মাজত এই আপোনালোকে চাই আছে আস্থা নেচাৰেল হোমত আমি আহি পাইছোৱে তে আমার লগত আছে আমার বাবুলদা আর জাহাঙ্গীর বাবুলদা হাই ये আমার বাবুলদা সেলফি মারি আছে ধুনিয়াকে আর হল জাহাঙ্গীর আমার ভাইটি তো চাওক আপোনালোকে চাই থাকক ইমান ধুনিয়া এটা ঠাই দুনিয়ার অন্য আৰু এটা নাম হল আস্থা মানে ইমান ধুনিয়া সৰগৰ নিচিনা একে যেনে সৰগৰ নিচিনা ধুনিয়া এটা ঠাই ইয়াতে বহুত দূৰ দূৰণিৰ পৰা মানুহ ইয়াতে আহে পৰ্যটকবিলাক আহি ইয়াতে পিকনিক বনায় আৰু বহুত কিবা কিবি কৰে ইয়াতে ৰেষ্টুৰেণ্ট আছে ফুড হাউচ এইটো হল আমাৰ ফুড হাউচ আৰু এইটো হল গেষ্ট হাউচ ফুড হাউচৰ ইফালে চাওক পুখুৰীৰ মাজত বনাই ৰাখছে এইটো পুখুৰীৰ মাজত अवेलेबल गेस्ट हाउसत अवेलेबल रूम আছে অল ফ্যাসিলিটি আমার বাবুলদা ইয়ার পুরানা কাস্টমার হয় বাবুলদা ধরে সব ধরে বাবুলদা পুরা ফুর্তি করি আছে এতে আমার বাবুলদা ফুর্তির আরো একটা নাম হল আমার বাবুলদা যতে যাম ফুর্তি বাবুলদা আছে বাবুলদা ঘুমাই দিয়া কখন না মুরটো ঘুরাবে আমি অলপ ফুর্তি করি চাং মুরগুরায়
আৰু আছে আৰু আছে বহুত কিবা কিবি খাব কাৰণে আমি ডাষ্টবিনৰ চিষ্টেম এইটো ডাষ্টবিন হয় ডাষ্টবিন বেলেগত ফেলালে কিন্তু জৰিমনা আছে ইয়াতে পেলাব লাগিব আৰু কি আছে বাংলা কি আছে আপনি হহা অলপ আছে দেখাই দিয়ক হহা আপনি তো ইয়াৰ পুৰণা কাস্টমাৰ হয় না অ আপনি অলপ দেখাই দিয়ক আমাৰ দৰ্শকসকলে চাব এইটো হহা ইয়াতে নাই বেছি আৰু হহা মাত্ৰ তিনিটা আছে আগতে বহুত আছিল পোৱালি এটা আনছে কালি যোৱাকালি আনছে এইটো তাৰমানে এইটো পোৱালি দৌৰি আছে আৰু মা বাপেক তলত আৰু এইটো পিছত যে আপোনালোকে চাই আছে এইটো হ'ল আমাৰ ডিষ্ট্ৰিক্ট জেল বঙাইগাঁও ডিষ্ট্ৰিক্ট জেল যিটো আছে অভয়পুৰীত অৱস্থিত সেইটো হ'ল ডিষ্ট্ৰিক্ট জেল এইটো জেলৰ কাষতে একেবাৰে কাষতে আস্থা নেচাৰেল হোম যিটো আছে একেবাৰে কাষতে আপোনালোকে আহিলে ইয়াতে জেলো চাব পাৰিব আস্থা নেচাৰেল হোম এইটোও চাব পাৰিব আৰু এইটো হ'ল গেষ্ট হাউচ একদম ভিলেজ ভিলেজৰ নিচিনা সোণৰ ঘৰ খেৰী ঘৰ আমি আগতে দেখা পাইছো যে বাবুদা আমি যে আগতে দেখা পাইছো আমাৰ গাঁৱত খেৰী ঘৰ সেই খেৰী ঘৰ দেখাত ধুৰ এচিও আছে নেকি ভিতৰত এচিও আছে খেৰী ঘৰৰ মাজত এচি আৰু টনি নামৰ টনি আছে এটা টনিকো দেখাই দিছো বান্ধি ৰাখছে ভিতৰত একো কামৰে নেকি এইটো টনি ইয়াৰ নাম টনি মাতিলে ওলাই কিন্তু আজি ঠাণ্ডা বতৰতো নোলাব কিজানি আমি চাম ঘূৰি চাম দেখাত বহুত কিবা কিবি আছে ইয়াতে এচি চিষ্টেম আছে এইটো ঘৰৰ মাজত এচি সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিবৰ কাৰণে বহুত কিবা কিবি আছে বহুত কিবা কিবি অলপ ঝোলা খেলি লওঁ অলপ ঝোলা খেলি ল'ব বাবুদা এইটো কি হয় এইটো মানে চাংঘৰ হয় চাংঘৰ আমি অলপ চাংঘৰত উঠি চাওঁ এইটো চাংঘৰ হয় জীৱনত উঠা নাই প্ৰথমবাৰ চাংঘৰত উঠি আছো বাবুদা আপনি আহিব নেকি আহক আপুনিও এই দোলনা খেলিম দোলনা একেলগে 1 2 3 মস্তি পুৰা সৰু কালতো মনত পৰি গৈছে পুৰা সৰু কালত মই 70 কিলো ওজন আছো দেখোন 70 হয় দুজনে মিলি 140 কিলো তথাপিও চাহ কিৰে 20 টকা वसूल কৰিলে এতিয়া একদম দেখোন হেলা নাই মজা তামাম চুলাই হৈছে এতিয়া চালো বাবুদা মতে আৰু একবাৰ দিয়ক আৰু একবাৰ মাৰক পুৰা ভাল লাগছে না ভাল লাগছে এটা মাৰিম নেকি আৰু একবাৰ মাৰক চা এইটো তই যাতে মোক লেংকা কৰাৰ প্লান নাই তো তোৰ নাই ভাল লাগছে তামাম ভালে ভালে পাৰ হ'ল এইটো এতিয়া এইটো কি বাবুদা এইটো মানে পজিটিভ হয় ইয়াতে সৰু মানুহৰ এতিয়া জ্বলি যায় কিন্তু আমাৰ চাইজৰ নহয় সৰু মানুহৰ এনেকা কৰি যায় এনেকা চলি যায় আমি ক'ব পাৰো এইটো এই বাচ্চা খেলনা এইটা চাওক ইয়াত ফেমিলি লৈ আহিলে সৰু ল'ৰা ছোৱালীয়ে এইবোৰ খেলিব পাব তামাম ধুনীয়া দেখি ভিউটো এইটা হ'ল চাংঘৰ এটা গেষ্ট হাউচ আমাৰ এইটা মইনাই খেলি আছে দোলনা বহুত মজা হবে না বহুত মজা এইটো এটা তাতে দুটা তাতে আছে আমি দোলনা খেলিম আমি সবকেইটা একেলগে দোলনা তাৰমানে ইয়াতে বহাৰ ঠাই এভেইলেবল উইথ মোটামুটি আপোনাৰ যিটো গেষ্ট হাউচ আছে চাকাচাক
এইবিলাক গেষ্ট হাউচ বহুত কেইটা আছে দেখোন। বহুত ভাল গেষ্ট হাউচৰ কাৰণে মানে প্ৰযোজ্য এইটো ঠাইত মানুহে মানে বহি আৰাম শুই থকা আপোনালোকে চাওক ইয়াতে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াতে ৰাতি থাকিবৰ কাৰণে সা সুবিধা আছে গেষ্ট হাউচ আছে এভেইলেবল গেষ্ট হাউচ আছে ইয়াতে বহুত ধুনীয়া দেখোন ঠাইটো হয়নে বাবুলা বহুত ধুনীয়া কিন্তু মাছটো কেতিয়া ওলাব মাছটো সদায় ওলাই কিন্তু এতিয়া নল'ব ঠাণ্ডাৰ মাজত নোলাব ঠাণ্ডাৰ মাজত আৰু কিবা খাব দিলে ওলাই আহিব চেলাইচ ফেলাইচ কিবা দিলে আহি যাব এইটো পাহাৰ এই পাহাৰত বহুত জানোৱাৰ আছে হাতী আছে বাঘ আছে আৰু হৰিণাও আছে আৰু সোণালী বান্দৰ আছে এইটো পাহাৰৰ সেই হেক চাইডত সিফালে সোণালী বান্দৰ এই ডাঙৰ পাহাৰটো এই ডাঙৰ এইবিলাক পৰ্যটক চাব আহিছে বহুত দূৰৰ পৰা আহিছে বহুত মানুহ আহিছে এইবিলাকৰ পিছত ঘূৰা ফুৰা হৈ গ'ল এইটো এটা গছ ঘৰৰ মাজতে ওলাই গৈছে গছটো চাওক কেনে কণ্ডিশ্যন গছতে মানে চাংঘৰৰ নিচিনা হয় এই গছৰ বয়স কমচে কম ৭৫ বছৰমান হ'ব এইটো চাংঘৰৰ নিচিনা হয় চাংঘৰ তাৰমানে গছৰ ওপৰতে ঘৰটো পাতিছে এই চাওক ওপৰ ফালে গছ উঠি গৈছে তলত ঘৰটো পৰি আছে এইটো লিখা আছে অনুগ্ৰহ কৰি ঘৰৰ ভিতৰত নোসোমাব বা নুঠিব কাৰণ ইয়াতে পইচা দি উঠবা লাগে পইচা হ'লে দৰ্জা গেট খোলা পইচা হ'লে খোলা পইচা নহ'লে খোলা নাই বন্ধ এইটো চাব এইটো মানে আমাৰ চাংঘৰৰ নিচিনাই কিন্তু কাঠেৰে তৈয়াৰী খুব ভাল দেখাত আপোনালোকে মানে ভাল পালে আহিব ফুৰিবৰ কাৰণে ইয়ালে বন্ধ ইফালে দি চিচিটিভিও দেখোন চিচিটিভি প্ৰটেকশ্যন আছে ইয়াতে চিচিটিভি লেভেল বহুত আছে 129টা চিচিটিভি লগোৱা আছে 129 চিচিটিভি কি কৰিব আৰু ইয়াতে আহি চবতে চিচিটিভি দেখোন চিচিটিভি বন্ধ হয় পইচা দিলে বন্ধ হয় কামৰ সময়ত এইটো সব ভল্টাছৰ এচি আছে ইয়াতে সব আছে সব ধুনীয়াকে বহাৰ চিৰিও আছে পিছফালে চাওঁ এইটো বহাৰ চিট ঠায়ে ঠায়ে দি দিছে যেতিয়া আমনি লাগে বহি থাকিব পাৰিব ইয়াতে আৰামছে এইটো এই ঠাইডোখৰ কি আস্থা হয় নেকি আস্থা নহয় কিন্তু প্লান আছে আস্থা বনাব এইখিনিলৈকে বনাব এতিয়া জাগাটো অলপ সৰু আছে হা এই ঠাইডোখৰ যেতিয়া ল'ব তেতিয়া কিন্তু ডাঙৰ হ'ব এতিয়া আৰু ভাল বনাই আছে নেকি আস্থাটো আকৌ বনাই আছে দেখোন এইফালে বহুত দূৰত দেখোন এই পাহাৰৰ কাষেদি বনাই আছে না আপোনালোকে চাওক এতিয়া ঠাইডোখৰ ইয়াতে অলপ সৰু আছে সৰু হ'লেও কিন্তু বহুত ধুনীয়া ঠাইডোখৰ বহুত ধুনীয়া দেখা এনেকুৱা দুই ডাবল এটা ফ্ৰিজ বনাই আছে ইফালে ইয়াতকে আৰু ৪-৫ ডাবল ডাঙৰ এই আস্থাটো বনাই আছে আমাৰ ইফালে এই ইফালে বনাই আছে এইটো ফৰেষ্ট আপোনালোকে চাই আছে ফৰেষ্টৰ সিফালে বনাই আছে এইফালে পাহাৰ আছে পাহাৰৰ কাষেদি বনাই আছে এইটো ফিচাৰী বনাই আছে নেকি আকৌ এইটো পুৰা গাৰ্ডেন হ'ব পুৰা গাৰ্ডেন আপোনালোকে চাই ভাল পাব বহুত ভাল পাব এতিয়াও ভাল লাগে ইয়াতে আহি মানে বহুত মানুহ আহি থাকে আজি ছেটাৰডে কাৰণে মানুহ ইমান নাই ছানডে হ'লে বহুত মানুহ থাকে ইয়াতে বহুত ভিৰ থাকে ছানডে আমি এতিয়া গোটেইখিনি ঘূৰিলোঁ আহি এতিয়া চাহ খাম এতিয়া চাওঁ সেই দেখোন আমি ফটো উঠি আহিলোঁ এতিয়া চাওঁ পুখুৰীৰ মাজত ইমান ধুনীয়াকৈ বনাইছে এতিয়া আমি লাহে লাহে যাই আছোঁ ফুড হাউচৰ ভিতৰত এতিয়া আমি চাহ খাব যাম এতিয়া আমি চাহ খাই আহোঁ একবাৰ হাত ধোৱাৰ ব্যৱস্থা আছে আমি হাতটো ধুই ল'ম হাতটো ধুই এতিয়া অলপ চাহ খাওঁ নেকি বাবুলে এতিয়া অলপ চাহ তাহ খাই চাওঁ কেনে চাহ বনাই ফুড ফেক্টৰীত যাওঁ কেনে চাহ বনাই চাওঁ শুনিছোতো ভালে যা খালেহে গম পাম বহুত ধুনীয়া ইয়াতে চাহটো বহুত ধুনীয়া বনাই বোলে শুনা পাইছোঁ আজি খাই চাম কেনে বনাই অমলেট চাব আপুনি চব নেচাৰেল হয়
বাবুলদা বিল্ডিংটো কৰি আহক। এয়া আছিল আমাৰ ফুড হাউচ। ওলাই যাওঁ নেকি? যাব মন নাযায় ইয়াৰ পৰা। এই বাবুলদা ভালনে নাই? বাবুলদাৰ কাৰণে ৱেইট কৰি আছো। বাবুলদা বিলিং কৰি আছে, বিলিংটো কৰি ওলাই আহিব। হৈছে নে নাই? আপোনাৰ কাৰণে ৱেইট কৰি আছো। এয়া আমাৰ বাবুলদা ওলাই আহিছে। কিবা খাইছে নেকি আপুনি? এতিয়া লাহে লাহে যাওঁ নেকি? বাবুলদা টাইমটো দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। এয়া আছিল আমাৰ আস্থা নেচাৰেল হোম। কালাৰিং তো টাটা বাই বাই। এতিয়া আমি গুচি যাম। সন্ধিয়াও নামি আহিছে, আমি এতিয়া যাওঁ। চাওঁ বাইকটো ঠিক ঠাক আছে নে নাই বাবুলদা? আমাৰ বাইকটো ঠিক ঠাকে আছে, হেলমেটটো আছে চাগে। এতিয়া আজিকালি আৰু দুজন আহিলে দুটা হেলমেট ল'ব লাগে না, সেইকাৰণে বাবুলদা এটা মূৰত লৈছে আৰু এটা মই ল'ম। ইয়াতে পাৰ্কিঙৰ ফেচিলিটিটো ভাল, বহুত ভাল। আমাৰ টেনশ্যন নাই, 24 ঘণ্টা ৰাখিব পাৰে ইয়াতে গাড়ী। हम जा रही है ये शहर छोड़ के। এতিয়া আমি যাই আছো, এতিয়া গুচি যাম। বাইকত বহি পড়ছো। টাটা বাই বাই, খুদা হাফিজ।